So hey guys, good morning guys. আজি ধুনীয়া ৰ'দ দিছে আমাৰ পিনে ধুনীয়া ৰ'দ দিছে এয়া হৈছে চাও কিমান ৰ'দ দিছে আজি বহুত পহৰ ধুনীয়া ৰ'দ দিছে আৰু এতিয়া দমকল পাৰত মায়ে কাঁহী বাচন ধুই আছে সৌটো হৈছে মা দমকল পাৰত কাঁহী বাচন ধুই আছে চাও এয়া ৰ'দ এইটো নতুন যিখন ঘৰ বনাই আছে আমাৰ চাও গাইজ ধুনীয়া ৰ'দ দিছে পুৰা সম্পূৰ্ণ ৰূপে চাও মুঠৰ ওপৰত আজি ধুনীয়া ৰ'দ দিছে বহুত আৰু মোৰ যিখন ৰুম আছে সেই ৰুমখনৰ ওচৰতো বহুত ৰ'দ পৰিছে আৰু এতিয়া যাম ৰুমত গৈ পেলাই বিছনাটো তুলিব লাগিব তো আপোনালোকক দেখুৱাই আছোঁ কি মজা লাগে ন এনেকৈ ৰ'দ দিলে ঠাণ্ডাৰ দিনত যদি অলপমান ৰ'দৰ মুখখন দেখা পাওঁ অলপমান দিল খুচ হৈ যায় এনেইতো বেলেগ দিন এনেইতো বাকী কেইদিনতো সেনেকুৱাই থাকে বেছিভাগ দিন ডাৱৰীয়াই থাকে ঠাণ্ডা দিনত ৰ'দে নুঠে আমি ৰ'দৰ মুখ দেখাই নাপাওঁ নহয় না আজি ৰ'দ দিলে মানে হঠাৎকৈ যদি ৰ'দ দিয়ে আৰু কি মজা লাগে মানে দিনটো একদম সম্পূৰ্ণ দিনটো বনি যায় এনেকুৱা লাগে এতিয়া বিছনাটো তুলিম আপোনালোকক দেখুৱাই আছোঁ যেতিয়া ৰ'দ দিলে মানে ইমান ভাল লাগে মানে ভিডিঅ' বনাবলৈ বহুত ভাল লাগে কেমেৰা বহুত ধুনীয়া হয় মোবাইলটো ইয়াতে থৈ দিছোঁ গাইজ মোৰ বিছনা একেবাৰে তোলা হোৱা নাই এতিয়ালৈকে চাওক আপোনালোকে কিজানি ভাবিব নহয় যে বিছনাটো এতিয়ালৈকে এনেকৈয়ে আছে গাইজ এই মাত্ৰ উঠিলোঁ আৰু উঠিয়ে মই মোবাইলটো হাতত লৈয়ে ভিডিঅ' বনাবলৈ ওলাই গ'লোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ তো চাই থাকক গাইজ মই কেনেকৈ এতিয়া বিছনা তুলিম বিছনা তোলাৰ পিছত তাৰপিছত মুখ চুখ ধুই ফ্ৰেছ হ'ব লাগে চাওক না গাইজ এই কম্বলটো নতুনকৈ ৰখা হৈছে মোৰ বাবে সেইদিনা আহিছিলে গাঁৱতে আহিছিলে আৰু তেতিয়া ৰখা হৈছিলে তো কেনে লাগিছে কমেণ্ট কৰিবলৈ নাপাহৰিব আপোনালোকে এইটো নতুন কম্বল হয় একদম নতুন কম্বল ময়ে ব্যৱহাৰ কৰি আছোঁ এই কম্বলটো সো ফাইনেলি গাইজ মোৰ বিছনা তোলা হৈ গৈছে এতিয়া বিছনাটো অলপ সাৰি দিম নাৰিকলৰ যিটো ঝাৰু আছে নাৰিকলৰ ঝাৰুৰে অলপমান সাৰি দিম কাৰণ বিছনাটো অলপমান কিৰকিৰাইতো সেইকাৰণে তো গাইজ এতিয়া বিছনা তোলা হৈ গ'ল বিছনা তুলিলোঁ আৰু বিছনা এতিয়া সাৰিও দিলোঁ ঝাৰুৰে আপোনালোকে কেনেকুৱা ঝাৰু মাৰে বিছনাত আপোনালোকে জনাবচোন কমেণ্ট যোগে আৰু যদি ঝাৰু মাৰে তেতিয়াহ'লে নাৰিকলৰ ঝাৰুৰে নে বেলেগ আন কিবা বেলেগ ঝাৰুৰে মোক কমেণ্ট কৰিবলৈ নাপাহৰিব কমেণ্ট ছেকশ্যনত তো গাইজ এতিয়া বাহিৰত যাম মুখ চুখ ধুম গা ধুম বহুত কাম আছে বহুত কিছু কৰিবলৈ বাকী আছে এতিয়ালৈকে তো গাইজ বাহিৰলৈ যাওঁ এতিয়া আপোনালোকক দেখুৱাওঁ এতিয়া বাজি আছে কি এতিয়া টাইমটো বহুত অভাৰ হৈছে গাইজ মই উঠিলোৱে মাত্ৰ কি ভাল লাগিছে আজি সঁচাই গাইজ বহুত ভাল লাগে দিল খুচ হৈ যায় ইমান এনেকুৱা ৰ'দ পালে ন ঠাণ্ডাৰ বতৰত ঠাণ্ডাৰ দিনত ভিডিঅ'টো বনাবলৈ সুবিধা হয় মানে চব ক্লিয়াৰ মানে চব ক্লিয়াৰ আহে তো গাইজ এতিয়া 8:30 হৈছে 8:30 বাজি আছে আৰু এতিয়া মই বিছনা তোলা হৈ গ'ল আপোনালোকে ভাবিব হয়তো ইমান লেজি নহয় আচলতে মই খুব সোনকালেই উঠোঁ 5:30 বজাতে উঠোঁ আজি 4 বজাতে উঠিছিলোঁ 4:49 উঠিছিলোঁ উঠি পেলাই তাৰপিছত লেট্ৰিনত গ'লোঁ আপোনালোকে যদি কোনোবাই ভাত খাই আছে কিবা কৰি আছে মোক গালি নাপাৰিব ঠিক আছে আপোনালোকে গালি পাৰিব পাৰে ঠিক নাই তো এতিয়া বাদ দিছোঁ সেইটো কথা বাদ দিছোঁ মই ৰাতি 4 বজাত উঠিছিলোঁ 4:49 উঠিছিলোঁ উঠি কেনে বাহিৰত গ'লোঁ আৰু বাহিৰত গৈ পেলাই আহি গা চা ধুলোঁ 4:49 উঠি তেতিয়াই গা ধুলোঁ আৰু সেই সময়তে গা চা ধুই যি টোপনি দিছোঁ আৰু একেবাৰে সাৰ পাইছোঁ এতিয়া মানে 7টা 7:30 পাৰ হৈ গৈছে আৰু 7টা 7:30 পাৰ হৈ এতিয়া আৰু উঠিয়ে মোবাইল লৈছোঁ হাতত মোবাইল লৈ আপোনালোকক ভিডিঅ' দেখুৱাই আছোঁ তো গাইজ মোক লেজি বুলি নক'ব প্লিজ মই লেজি নহয় আচলতে মই সোনকালেই উঠোঁ আজি লেজি হৈ গৈছোঁ মানে পেটটো গৰ্বৰ চলিছে গাইজ
কালি গৰম পানী খুব বেছি গৰম পানী খাইছিলোঁ আৰু লগতে খাইছিলোঁ জ্বলা চাটনি সেইকাৰণে সেই জ্বলা চাটনি খোৱাৰ কাৰণে মোৰ সেইকাৰণে পেটটো গৰম পানী আৰু জ্বলা চাটনি খাই পেটটো একদম মানে গৰ্বৰ হৈ গৈছে মানে সেইকাৰণে ৰাতিপুৱা নহওঁতে উঠিব লগা হৈছে মোৰ আজিকালিতো জানে আপোনালোকে ঠাণ্ডাৰ দিন চলি আছে আৰু ঠাণ্ডাৰ দিনত 4:50 বা 5টা হ'লেও আন্ধাৰে নুগুচে আন্ধাৰ থাকিয়ে তো তেতিয়াই উঠি গা চা ধুলোঁ আৰু যি টোপনি দিলোঁ মানে উঠিলোঁ অলপ আগতে উঠিলোঁ তো গাইছ এতিয়া ঘৰটো সাৰি দি আছোঁ আপোনালোকে চাই থাকক গাইজ মোৰ কাৰণে চাওক না গাইজ মোৰ কাৰণে ঠাণ্ডাই গুচা নাই মোৰ কাৰণে যেন এতিয়াও ঠাণ্ডা আছে ৰ'দ উঠিছে তথাপিও চুৱেটাৰটো পিন্ধিয়ে আছোঁ উপায় নাই আৰু অলপ পাছত চুৱেটাৰটো খুলি দিম তাৰপিছত So finally guys ঝাৰু দিয়া হৈ গ'ল ঝাৰু দিলোঁ এতিয়া ঝাৰু দিয়াৰ পিছত ঘৰটো মুচিও দিম এতিয়া ঘৰটো মুচি দিম কাৰণ কিৰকিৰাইতো সেইকাৰণে ঘৰটো মুচি দিম আৰু মুচি দিয়াৰ পিছত কাপোৰ আছে বাল্টিঙত ৰাতিপুৱাৰে উঠিছিলোঁ 4:49 উঠিছিলোঁ আৰু 4:49 উঠি গা ধুইছোঁ সেই গা ধোৱা কাপোৰখিনি ধোৱা নাই ডাইৰেক্ট গা ধুই কিনে ডাইৰেক্ট ৰুমত আহি গৈছোঁ কাৰণ ঠাণ্ডা লাগিছিল তো সেইকাৰণে আৰু লগে লগে কাপোৰ সলাই তাৰপিছত টোপনি দিছোঁ তো এতিয়া সেই কাপোৰখিনি আছে সেই কাপোৰখিনি ধুই দিম যাম এতিয়া ঘৰ মুচিম ঘৰটো মুচি তাৰপিছত কাপোৰখিনি ধুই দিম তো চাই থাকক গাইজ ভিডিঅ'টো তো ঘৰ মুচিবৰ কাৰণে গাইজ ল'লোঁ বাল্টি এয়া হৈছে বাল্টিং ল'লোঁ বাল্টিং লৈ পেলাই পানী আনি ঘৰ মুচিম গৈ আছোঁ তো চাই থাকক ভিডিঅ'টো So finally guys কাপোৰ ধোৱা হৈ গ'ল কাপোৰ ধুই আহিলোঁ এতিয়া আছে আৰু বেলেগ কাম কৰিবলৈ বাকী আছে So hey guys finally গা পা ধুই আহিলোঁ এতিয়া ভাত খাবলৈ যাম ভোক লাগিছে বহুত ভোক লাগিছে guys ভাত খাই আহি তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ Hey guys finally গা ধুলোঁ ঘৰ মুচিলোঁ গোটেইখিনি কাম কৰিলোঁ আৰু তাৰপিছত ভাত খাই আহিলোঁ এতিয়া আজি কিমানখিনি ৰ'দ দিছে আপোনালোকক দেখুৱাই আছোঁ চাওক বহুত ৰ'দ দিছে আজি দেখুৱাই আছোঁ আজিৰ দৃশ্যখিনি মই আপোনালোকক বেক কেমেৰাৰে দেখুৱাই আছোঁ কিমানখিনি ৰ'দ দিছে চাওক গাইজ আজিৰ ভিডিঅ'টোৰ পুৰা মানে ক্লিপটোৰ যিটো ভিডিঅ' আহিছে সেইটো একদম পৰিষ্কাৰ একদম চাফাকৈ আহিছে মানে একদম ৰ'দ দিছে তো বহুত ৰ'দ দিছে তো সেইকাৰণে আৰু এইফালে চাওক কাপোৰ বহুত কাপোৰ চাওক সৌটো হৈছে মোৰ বিছনা চাদৰ ধুই দিছোঁ আজি আৰু সৌটো হৈছে আঁঠুৱা সব কাপোৰ ধুই দিছোঁ আজি চাওক গাইজ একদম কাপোৰ মানে একদম চাৰিওফালে কাপোৰ বহুত ৰ'দ দিছে গাইজ বহুত ভাল লাগিছে আজি ৰ'দ দিছে কাৰণে বহুত ভাল লাগিছে গাইজ
আৰু দেউতা বহি আছে তাত গেটত দেউতা বহি আছে সো হেই গাইস এতিয়া বহুত ৰ'দ দিছে আৰু গা পা ধুই আহিলো ঘৰ মুচিলো গোটেইখিনি কাম বন শেষ কৰিলো ভাত খালো আৰু ভাত চাত খোৱা হৈ গ'ল এতিয়া বহি আছো ৰ'দত য'ত নতুনকৈ ঘৰ বনাই আছে আমাৰ নতুনকৈ বনাই থকা ঘৰ তাতে বহি আছো এই ইটৰ বেৰবোৰ যে আছে ৱাল আছে যে ইটাৰ ৱাল আছে তাত বহি আছো মই আৰু আৰাধ্যা ইফালে আসুন হাই কৰি দিয়া টা হাই কেনে আছে আপোনালোক কেনে আছে আপোনালোক মই ভালে আছো মই ভালে আছো তো আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আপোনালোক সকলোৰে ভাল গাইজ আজিৰ ভ্লগত কত যোৱা নাই ঘৰতে আছো আৰু ঘৰত থাকি আজি যেহেতু ৰ'দ দিছে বহুত ৰ'দ দিছে গাইজ আজি আন দিনত কৰি বহুত ৰ'দ দিছে আজি মানে আন দিনত কৰি বহুত ভাল ৰ'দ দিছে আজি আৰু বহুত ধুনীয়া ৰ'দ দিছে বেলেগ দিনাতো ডাৱৰীয়া বতৰ হৈ থাকে ৰ'দে দেখা নাপায় ৰ'দৰ মুখে দেখা পোৱা নাযায় সূৰ্যটো দেখাই পোৱা নাযায় আজি বহুত ধুনীয়া ৰ'দ দিছে আৰু সেই কাৰণে দিনটো মানে বনি গ'ল আৰু দিনটো মানে ধুনীয়া হৈ গ'ল একদম মানে আজিৰ দিনটো একদম কি কম মানে বনি গ'ল একদম ধুনীয়াকৈ আৰু মই ভিডিঅ' বনাই আছো আপোনালোকক দেখুৱাই আছো এনেকৈ ৰ'দ দিলে বহুত ভাল লাগে নহয় জানো গোটেই কামবোৰ মানে কি হৈ যায় সুকলমে পাৰ হৈ যায় মানে গোটেই কামখিনি শেষ হৈ যায় আৰু ধুনীয়াকৈ কামবোৰ কৰিব পাৰি এনেকৈ ৰ'দ দিলে ডাৱৰীয়া বতৰ হৈ থাকিলে কিবা কাম বন কৰিবৰ ইচ্ছা নাযায় একদম এলেহুৱা ভাৱ হৈ থাকে কি কৰোঁ কি নকৰোঁ একো কৰিবৰে ইচ্ছা নাযায় এতিয়া বহি আছোঁ আৰু পিছফালৰ পৰিৱেশটো চাওক আপোনালোকে পিছফালৰ দৃশ্যখিনি চাওক ধুনীয়া ৰ'দ দিছে আপোনালোকে ভিডিঅ'ত চাই গমেই পাব কিমানখিনি ৰ'দ দিছে আজি বহুত ৰ'দ দিছে এনেকুৱা লাগি আছে দেউতাইতো কৈ আছে আজিৰ ৰ'দটো একদম গৰম দিন যেন লাগিছে আৰু এতিয়া চলি আছে ফেব্ৰুৱাৰী মাহ 2 দিন পাছত আহিব মাৰ্চৰ মাহ তো মাৰ্চৰ মাহতো আৰু বেছি গৰম লাগিব আৰু জুন জুলাইতো বহুত বেছি গৰম কি ধুনীয়া লাগিছে গাইছ ৰ'দত বহি ইমান ভাল লাগিছে বহুত এনাৰ্জি ফিল হৈ আছে এনাৰ্জেটিক ফিল হৈ আছে বহুত গাইছ আৰু এয়া হৈছে আৰাধ্যা গাইছ তাই চাওক তাই উঠত চাওক লিপষ্টিক লগাইছে এয়া চাওক গোলাপীয়া ৰঙৰ লিপষ্টিক লগাইছে তুমি কি লগাইছা লিপষ্টিক লগাইছা কিয় লগাইছা ক'ৰবাত যাবা নেকি ফুৰবা যাবা না ফুৰবা নাযায় তাই লিপষ্টিক লগাইছে চাইছে ঘৰত থাকিয়ে লিপষ্টিক লগাই বা লিপষ্টিক বুলি কয় লিপষ্টিক নহয় লিপষ্টিক যিয়ে নহওক বাৰু লিপষ্টিক লগাইছে চাওক আমি ইমান সৰুতে লিপষ্টিক লগাই নাছিলোঁ লিপষ্টিক কি বুজিয়ে পোৱা নাছিলোঁ বহুত ভোক লাগিছিল গাইছ বহুত ভোক লাগিছিল কাম কৰি ইমান ভোক লাগিছিল তাৰপিছত মই ৰাতিপুৱাৰ ভাত 12টা বজাত খালোঁ 12টা বজাত ভাত চাত খাই আহি তাৰপিছত এতিয়া আহি বহি লৈছোঁ বহিবৰ কাৰণে মই ৰেষ্টে পোৱা নাছিলোঁ কাম কৰি আছিলোঁ ৰাতিপুৱাৰ পৰা ঘৰ মুচিলোঁ তাৰপিছত ঘৰ দুৱাৰ সাৰিলোঁ তাৰপিছত যি কাপোৰ ধোৱা আছিলে কাপোৰ ধুব লগা আছিলে কাপোৰ চাপোৰ ধুলোঁ সেইবোৰ ধুই এতিয়াহে ৰেষ্ট পালোঁ দিনটোৰ ভিতৰত এতিয়াহে ৰেষ্ট পালোঁ আৰু ৰেষ্ট পাই এতিয়াহে বহিলোঁ আজি ৰ'দ বহুত কাঢ়া সেইকাৰণে বেছি সময় লগা নাই সোনকালে শুকাই গৈছে কাপোৰবোৰ এয়া চাওক গাইছ এতিয়া গাইছ এতিয়া আৰু বহি নাথাকোঁ কাৰণ গাইছ এতিয়া বজাৰত যাব লাগিব এতিয়া চেম্পু আনিবলৈ যাম কাৰণ যেহেতু চেম্পু নাই সেইকাৰণে চেম্পু আনিবলৈ যাম মোৰ চেম্পু শেষ হৈছে সেইকাৰণে চেম্পু আনিবলৈ যাম ঠিক নাই আৰাধ্যাকো লগত লৈ যাব পাৰোঁ তাই যদি যায় তেনেহ'লে তাক লৈ যাম আৰু তাই যদি নাযায় তেনেহ'লে মই অকলে যাম সো সেই গাইছ এতিয়া চেম্পু আনিবলৈ গৈ আছোঁ উৰ্ণাটো লৈ লৈছোঁ যেহেতু বাহিৰত যাম সেইকাৰণে চেম্পু আনিবলৈ গৈ আছোঁ মই ভাবিছিলোঁ গাইছ বজাৰত যাব লাগিব কিন্তু বজাৰত যাব নালাগে বুলি কৈছে মায়ে কৈছে দোকানৰ পৰাই লৈ আনগৈ কাৰণ দোকানতে যেহেতু পোৱা যায় এতিয়া চেম্পু আনিবলৈ যাই আছোঁ আপোনালোকে কি চেম্পু ব্যৱহাৰ কৰে বাৰু ক'বচোন জনাবচোন মই ক্লিনিক প্লাছ চেম্পু ব্যৱহাৰ কৰোঁ গাইছ গেটটো খুলি লৈছোঁ এতিয়া ঘৰৰ পৰা ওলালোঁ আৰু গৈ আছোঁ এতিয়া চেম্পু আনিবলৈ দোকানত নহয় খুৰী ভিডিঅ' হৈ আছে উঠছে তো গাইছ এতিয়া চেম্পু আনিবলৈ গৈ আছোঁ দোকানত গৈ পেলাই পাওঁনে নাপাওঁ ক'ব নোৱাৰোঁ যিয়ে নহওক আশা কৰোঁ পাব লাগে চেম্পুটো বেছি দূৰ নহয় গাইছ আমাৰ ঘৰৰ পৰা অলপমান দূৰত পায়ে গ'লোঁ আৰু দোকানটো পায়ে গ'লোঁ সো ফাইনেলি গাইছ দোকানটো আহি পালোঁ সো সেই গাইছ ফাইনেলি চেম্পু লৈ লৈছোঁ এয়া হৈছে চেম্পু
চেম্পুৰ পেকেট চেম্পু লৈ ল'লোঁ আৰু তাৰপিছত এতিয়া ঘৰলৈ গৈ আছোঁ দোকানতে পালোঁ মই ভাবিছিলোঁ বজাৰত যাব লাগিব কিন্তু বজাৰত নোযোৱাকৈ দোকানতে পালোঁ সেইকাৰণে গাইছ ইয়াতে দোকানৰ পৰা লৈ লৈছোঁ এতিয়া ঘৰত গৈ আছোঁ যিয়ে নহওক থেংক গড গাইছ যে দোকানতে পাই গ'লোঁ চেম্পুখিনি কি ধুনীয়া গান বজি আছে চাওক যিয়ে নহওক মোৰ যিখিনি প্ৰব্লেম আছিল চেম্পু শেষ হৈ যোৱা সেই চেম্পু শেষ হৈ যোৱা প্ৰব্লেমটো ইয়াতে সলভ হৈ গ'ল এতিয়া বহুত ভাল লাগিল চেম্পুৰ ব্যৱস্থাটোও হৈ গ'ল তো গাইজ আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ থেংক ইউ ছ' মাছ গাইজ আৰু এটা নতুন ভিডিঅ'ত লগ পাম আপোনালোক সকলোকে তেতিয়ালৈকে আপোনালোক সকলোৱে সুস্থ থাকক ভালে থাকক আৰু সদায় হাই থাকক থেংক ইউ ছ' মাছ ধন্যবাদ